আৰু ইফালে আমাৰ এও আজি কাৰণে ভাবিলোঁ দুইজনকে উইচ কৰি দিওঁ আমি অহাৰ আগতে মায়ে পুৰা মাংস হেল্ল' এভৰিৱান কি খবৰ আপোনালোকে আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই আজি ভিডিঅ'টো হ'বলৈ গৈ আছে একদম ধামাকা গোটেই ভিডিঅ'টো আগলৈকে চাই থাকিব দেউতা হস্পিটেলৰ পৰা অহাৰ পিছত দেউতাৰ খবৰ ল'ব যোৱা হোৱাই নাছিল গতিকে ভাবিলোঁ যে আজি যাই কিনে দেউতাৰ এটা খবৰ লৈ আহোঁ তাৰ বাবে আমি দেউতাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ মানে মাহঁতৰ তাত মোৰ মাহঁতৰ তাত যাবলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব কেনেকুৱা হয় কি হয় আজি ধামাকা হ'বলৈ গৈ আছে এয়া আমাৰ এই ৰেডি পুৰা একদম বাবা কি পিন্ধিছা তুমি দেখাই দিয়া মই মুখ হাত ধুই আহি গ'লোঁ মুখখন অলপ ফুলা ফুলা পাব পাৰে কাৰণ জাষ্ট শুই উঠিছোঁ মুখখন মুচিলোঁ এতিয়া মই অলপমান সাধাৰণ একদম চিম্পল মেকআপ এটা কৰিম মেকআপ মানে কি একদম চিম্পল আৰু জাষ্ট আইলাইনাৰ কাজল চিন্দুৰ এইখিনিয়ে বেলেগ নাই গতিকে ফাৰ্ষ্ট মই মইশ্চাৰাইজাৰ এটা লগাই লৈছোঁ মই অলপ কাজল লগাই ল'ম ৰেড কালাৰ লগাই লৈছোঁ আমি কি কৈছোঁ একো কৰা নাই কাৰণ মাহঁতৰ ঘৰতে যাম বেলেগ ক'তো নাযাওঁ গতিকে একদম চিম্পল ৰাখিছোঁ একদমেই চিম্পল এতিয়া চিম্পলটো লগাই ল'ম চুলি পৰিয়াবৰ কাৰণে ৰুচিতাৰ কাৰণে আহি গৈছে কেতিয়া থাকা দূৰত থাকা পৰি যাবা ৰেড কালাৰেৰে চিন্দুৰটো লগাই লৈছোঁ আৰু এতিয়া মই অলপ মেৰুন কালাৰ ফুটটো লগাই ল'ম চুলি মই বান্ধি ল'ম মই বেনি গাঁঠি থৈছিলোঁ দিনত খোলাই হোৱা নাই খুলি দিওঁ মেলি ল'ব নোৱাৰি এই গৰমত চ' বান্ধি ল'ম আৰু এটা পিন্ধিছোঁ অৰেঞ্জ কালাৰ কুৰ্তি লগত ব্লেক পেণ্ট আৰু চুলি এখন লৈ ল'ম এয়াৰ বাজি লুক
মাহঁতৰ ঘৰ আহি পালোঁ এইমাত্ৰ গতিকে ভিডিঅ'টো চাই থাকিব আগলৈকে দেখাই থাকিম পাপা গৰম লাগে নহয় মামাকক চাই আছে কি চৰবত দিবা আমাক খাবৰ কাৰণে বা বা মামাৰ লগত চাচোন জিবাখন দেখিছা নতুনকৈ এইটো নমুনা জিবাখন চকলেট খাই আছা বাবা বোলো সবাই কিবা এটা খাই আছে তাইও খাওক খাই আছে কিয় এনেকা চকলেটটো বাবা চকলেট খাই ভাল পাব তাই নিজে দাঁতি ল'ব না কৈছে নি নিজে ল'বা জানে কেমেৰাটো ধৰি প'জ দিবা জানে পুৰা জানে ই কেনেকৈ ৰ'বা ৰ'বা কেমেৰা পোজ দিয়া উচিত দাঁত নাথাকে দাঁত এইবাৰ ইয়াৰ চাহ বাপৰে এইবাৰ চাহ বনাইছে ঠাণ্ডা খাই ল'লোঁ এইবাৰ চাহ আৰু ইফালে আমাৰ আজি ছানডে আমাৰ ঘৰত মাহঁতৰ ঘৰত আহি কিনেও মানে একদম পূৰা অফিচৰ কামত বিজি অফিচৰ ছাৰকেইটা মানে তোমাক শান্তি নিদিয়ে ন ছানডেও মানে বিজি কৰাই ৰাখে তুমি শান্তি দিয়া নাই মোৰ ইয়াতে মই শান্তি দিয়া নাই বাপৰে দিয়া দিয়া কৰা কৰা কাম কৰা ভাল লাগিছে নিমকিখনৰ খাওক খাওক অঁ থৈ দিয়া এতিয়া চাহ খাই লওঁ এয়া চাহ আহি গ'ল মোৰ চাহ মই খাম এতিয়া আমাৰ দেখিছেনে এয়া বিজি বিজি মেন আলহী ঘৰত আহিও মানে বিজি 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 আজিতো মাহঁতৰ ঘৰত
ঘৰত আহিলোঁ দেউতাক আজি হেপী প্ৰকাশ মাহঁতৰ ঘৰত আহিলোঁ দেউতাক খবৰ ল'বলৈ আৰু লগতে আজি ফাদাৰ্ছ ডেও গতিকে দুইজন দেউতাকে মই লগত পালোঁ আজি একেলগে পালোঁ সেইকাৰণে ভাবিলোঁ দুইজনকে উইচ কৰি দিওঁ গতিকে এয়া হেপী ফাদাৰ্ছ ডে পাপা দেউতা হেপী ফাদাৰ্ছ ডে মই অলপ মাক সহায় কৰি দিছোঁ এতিয়া বোলে লুচি খুৱাই বোলে এইবাৰ গতিকে লুচি দুভাগমান পুৰি দিওঁ লুচি মাংস বাপৰে বাপ কিমান যে বনাইছোঁ ছোৱালী অহাৰ কাৰণে গিৰিয়েক আহিছে বিয়নী আহিছে জোৱায়েক আহিছে নাতিনীয়েক আহিছে বনাই আছে পূৰা আমি অহাৰ আগতে মায়ে পূৰা মাংস চাংস বনাই ৰেডি কৰি থৈছে আৰু ইফালে এতিয়া বনাই আছে লুচি এতিয়া খোৱাৰহে কথা আৰু এয়া ৰিচিতা খানা বনাইছোঁ এতিয়া তাইকো খুৱাই দিম চবে খাইছোঁ তাইতো একো খোৱাই নাই গতিকে তাইকো খুৱাই দিওঁ অলপ আমাৰ এতিয়া খোৱা বোৱা হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ সকলোৱে খালোঁ পূৰা দগচি খুৱাইছে মাহঁতে পূৰা খালোঁ এতিয়া যাবলৈ ওলাইছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কাৰণ ৰিচিতাই বহুত আমনি কৰি আছে তাই শুব চ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ